বাকী আমাৰ ইয়াত দুটা ল'ৰা বেমাৰ হৈছে বহুত হৈছে নহয় বিল্ডিংবিলাক ডাঙৰ ডাঙৰ এইবিলাক হ'ল ফেমিলি কোৱাৰ্টাৰ আপোনালোকে পাছত ইয়াতে ট্ৰেইনিঙৰো কিছুমান এক্টিভিটি এইফালে আমাৰ হেৰিও আহি পালে এইটো বিৰাজ আচানক প্লেনিং বনি গ'ল গা ধুবলৈ যাওঁ আমি গা ধুবলৈ মানে গাটো ইয়াতে ধোৱা হয় কিন্তু আমি আজি যাওঁ সাঁতুৰিবলৈ আৰু মোৰ লগত যাব বিৰচন আৰু জ্যোতিৰ্ময় আৰু ই যায় নে নাযায় নাজানো আৰু এয়া অলপ কিবা ব্যক্তিগত সমস্যাৰ সন্মুখীন হৈ আছে বাকী আমাৰ ইয়াত দুটা ল'ৰা বেমাৰ হৈ আছে বহুত কষ্টত আছে আৰু বেচাৰি ইয়াৰো বেমাৰ মানে পেৰালাইচিছ হৈ আছে বৰ্তমান কেতিয়া ঠিক হয় ঠিকনা নাই একো খবৰে নাই তো আমি কেইটাই যাওঁ চাবোন ল'বি নেকি চাবোন ল যা অঁ আৰু ল'ৰাৰ ব্ৰেকৰ ডিচিপ্লিন চাওক অলপমান এইবিলাক ডিচিপ্লিন এইটো ইনডিচিপ্লিন কাম আমাৰবিলাকে কৰি আছোঁ আমি আৰু এইফালে আমাৰ চিকাৰী আৰু ৰাণী চব ধুনীয়া ধুনীয়া কুকুৰ আমাৰ ইয়াতে গাৰ্ড বাকী এতিয়া যাওঁ সাঁতুৰিবলৈ আপোনালোকক অকণমান দেখাওঁ ভাবিলোঁ এনেদৰে টাইমবিলাক পাৰ কৰি আছোঁ আৰু যেতিয়া অফ থাকে তেতিয়া এইবিলাকে কৰি থকা হয় আৰু আগতেতো গাঁৱত সাঁতুৰি থকা নদীত সাঁতুৰি থকা আমাৰ ঘৰটো ব্ৰহ্মপুত্ৰৰ পাৰত গতিকে আমি নদীলৈ গৈ থাকোঁ তই আমাৰ বাকী পাগলা দিয়া নদী আছে না পাগলা দিয়া নদী আমি ওলালোঁ এইফালে তিনিজন গৈ আছোঁ আৰু এইবিলাক আমাৰ এৰিয়া আৰু এইফালৰ পৰা ৰাইট চাইডে পুখুৰীটো আছে তাতে সাঁতুৰিব যাম আৰু এই দেখিছে নহয় বিল্ডিংবিলাক ডাঙৰ ডাঙৰ এইবিলাক হ'ল ফেমিলি কোৱাৰ্টাৰ আপোনালোকে যেতিয়া কামাণ্ডত ভৰ্তি হ'ব এনেকুৱা ধৰণৰ কোৱাৰ্টাৰ লৈ ফেমিলিৰ লগত থাকোঁ বুলি ক'লেও পাৰিব সেয়া আৰু ফেচিলিটি ভাল আছে আগতে এইবিলাক অসম পুলিচত নাছিলে বৰ্তমান বহুত ধুনীয়া ধুনীয়া ফেচিলিটি আহি আছে নতুন নতুনকৈ যিবিলাক ঘৰ বনাইছে বহুত হাইটেক আৰু ফেচিলিটি ভাল আছে আৰু বাকী মেইনটেনেঞ্চৰ ওপৰত কথা বনি আছে ধুনীয়া ধুনীয়া এইবিলাক ডাঙৰ ডাঙৰ ফেমিলি কোৱাৰ্টাৰ মানে সাধাৰণ মানুহৰ কাৰণে আমাৰ নিচিনা মানুহৰ কাৰণে এটা কোৱাৰ্টাৰ এটা মানে বহুত ধুনীয়া ঘৰেই আৰু ক'বলৈ গ'লে আপুনি যোনটো কোৱাৰ্টাৰ ল'ব এটা ধুনীয়া আছাম টাইপৰ ঘৰ নিচিনা কোৱাৰ্টাৰটোৱে তো ভাল ফেচিলিটি আছে যদি কামাণ্ডত ভৰ্তি হৈ কোৱাৰ্টাৰ ল'ম ভাবে ফেমিলিৰ লগত থাকিম বুলি ভাবে তো বহুত ধুনীয়া ফেচিলিটি নেকি এই বিৰচনে থাকিব বাৰু মই থাকিম এই জেণ্ডাৰ নাই ঘৰত মানুহো লাগে ন যাৰ যি ইচ্ছা আৰু বাকী এই টাৱাৰৰ তাতে আমাৰ তালাপটো আছে পুখুৰী তাতে আজি সাঁতুৰিম আপোনালোকক অকণমান পাৰ্ক দেখাম শ্বৰ্ট ভিডিঅ' মই ইনষ্টাগ্ৰামত দিছিলোঁ আৰু যিহেতু বহুত দিন ব্লগ বনোৱা নাই ওফালে আমাৰ বিৰাজ ভাই नहाने जा रहा हूँ यार उधर सुबह तेरे को मारांगा मैं गुड मॉर्निंग তো সেয়া শ্বৰ্ট ভিডিঅ' দি আছিলোঁ কিন্তু আৰু ব্লগ আপলোড কৰা নাই তেনেধৰণে চেনেলত বা ইনষ্টাগ্ৰামেই হওক ফেচবুকেই হওক সেই গতিকে আজি অলপ দীঘলীয়াকৈ বনাই আছোঁ ব্লগ ভিডিঅ' এটা তো চাই থাকক লাষ্টৰলৈকে এয়া তালাপ আহি পাই গ'লোঁ পুখুৰী এতিয়া বহুত ধুনীয়া আপোনালোকক দেখাই আছোঁ আৰু চিকাৰীও আহি গ'ল আমাৰ আজি চিকাৰীটো সাঁতুৰিব লগাম নেকি সাঁতুৰিব চিকাৰীকো লৈ যাম সাঁতুৰিব জানি খুব ধুনীয়া পানীও চাফা নীলা নীলা আৰু যিহেতু বালি মাটি গোটেই তলত বালি আছে গতিকে অলপ পানীটো ঠিকেই হৈ থাকে মই জনাত বাকী সেয়াই আৰু এদিন আমি দুদিন আহিলোঁ আগতে আজিও আহিছোঁ তাকে আৰু পাছত এইটো এইকাৰণে বনাইছে আমাৰ ইয়াতে পাছত ইয়াতে ট্ৰেইনিঙৰো কিছুমান এক্টিভিটি হ'ব সেই গতিকে এইবিলাক বনাইছে ট্ৰেইনিঙতো কাম দিব পুখুৰীটো তো সেই হিচাপতে মেপত বনাইছে ধুনীয়াকৈ চুইমিং কম্পিটিশ্যন কিবা কিবি বিৰাজ বুলি অথনি ল'ৰাজন ওলাইছিলে যে সৌ আহি আছে সৌফালে বিৰাজ ই চাগে চাবলৈ আহিছে নেকি সৌ उसको कैमरामैन बनाएगा কেমেৰামেন তাক আহিলে কেমেৰামেন বনাম আৰু এতিয়া বৰ্তমান মোৰ কেমেৰামেন হৈ আছে বিৰচন 6 পেক চিকাৰী চিকাৰী কিবা দেখিলে এলাৰ্ট হৈ গ'ল বহুত এলাৰ্ট আমাৰ চিকাৰী তো এই আৰু ইয়াতে সাঁতুৰিম এতিয়া অকণমান নামি যাওঁ পানীলৈ বঢ়িয়া
এইখিনি ইমান দ ক্ৰমান্বয়ে ভিতৰত যদি গৈ থাকোঁ দ হৈ গৈ থাকে সেয়া বিৰজনে কিবা এটা কৈছিলে আপোনালোকে চাগে নুশুনিলে বাৰু ইয়াত ইমানটো দ আছে ইমানটোলৈকে সাঁতুৰিব পাৰিবি দে একো নাই শিকাই দিম অঁ বঢ়িয়া সেয়াই আৰু মজা সাঁতুৰি বঢ়িয়া লাগে এইডোখৰত দ আছে চাব দেই তল নাই পোৱা তথাপি মোবাইলটো কণ্ট্ৰল কৰি আছোঁ মজা বঢ়িয়া লাগিছে আৰু দেখাই আছোঁ আহি থাক বিৰচন সেইফালে বিৰচন পূৰা এক চক্কৰ লগাই আহিছে ইমান ভাগৰ লাগে এক চক্কৰত ই যে পাৰিছে বঢ়িয়া চবাছ গুড আৰু আমাৰ জেণ্ডাৰে শিকি আছে বহুতকেইটা টিপছ দেখালোঁ তাই শিকিছে পাৰিছে অঁ সেনেকৈ জেণ্ডাৰ নৰ্মেলকৈ যাচোন ওপৰে অঁ লাহে আৰামছে অঁ এনেকৈ বাছ পাৰিলে ইমান জনা নাছিলে জানিছিলে কিন্তু অকণমান দুটামান কথা কৈ দিলোঁ ভালকৈ পাৰিছে এতিয়া চিন্তা নাই বাকী ধুনীয়া আৰু মজা এনজয় কৰি আছোঁ এনেদৰে বঢ়িয়া এইফালে আমাৰ হেৰিও আহি পালে এইটো বিৰাজ চাই আছিলে পিছে আহিয়ে পাই গ'ল বাকীতো আমি আছিলোঁৱে আৰু অলপ এনজয় কৰিলোঁ এতিয়া যাম আৰু তো তাকে আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰি দিওঁ তো ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ এনেদৰে ফূৰ্তি চলি থাকে অন ডিউটি বেলেগ অফ ডিউটি বেলেগ তো অকণমান পাৰ্ট দেখালোঁ কেনে পালে কমেণ্ট কৰি দিব আপোনালোকে আহিলেও এনে ফূৰ্তিও পাব কষ্টও পাব চব নিজৰ কথা আৰু মনটো ভাল থাকিলে হ'ল কামাণ্ডো হেডকোৱাৰ্টাৰ অ'কে তেন্তে ভাল লাগিলে যদি লাইক কমেণ্ট কৰি দিব জয় হিন্দ বাই বাই জয় হিন্দ জয় ভাৰত বাই বাই